নমস্কাৰ। অসমৰ সকলো দৰিদ্ৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে দিব ৫,০০০কৈ টকা সকলো দৰিদ্ৰ কৃষকসকলৰ বাবে। এই নতুনকৈ আঁচনি আহিছে, মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা। আপোনালোকে যদি এই আঁচনিটোত আপোনালোকে এপ্লাই কৰা নাই, আপোনালোকে এপ্লাই কৰিব পাৰে। কেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু ক'ৰ পৰা ফৰ্মটো আপোনালোকে ল'ব আৰু ফৰ্মটো নি ক'ত জমা দিব। আপোনালোকে এইটো ফৰ্ম আপোনালোকে এগ্ৰিকালচাৰৰ পৰা অফিচৰ পৰা আপোনালোকে এই ফৰ্মখন আনিব পাৰে, নহ'লে আপোনালোকে নেটৰ পৰা ডাউনলোড কৰি আপোনালোকে ফৰ্মখন ফিল-আপ কৰি এগ্ৰিকালচাৰ তাত দিব পাৰে। বলক ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ফৰ্মটো ফিল-আপ কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব ফৰ্মটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই যাব। আপোনালোকে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো অল কৰি থ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখা পাইছে যে এইখনে ফৰ্ম। আপোনালোকে এই ফৰ্মখন নেটৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰে, নহ'বা আপোনালোকে এগ্ৰিকালচাৰ অফিচৰ পৰা আনি ল'ব পাৰে। ইয়াতে আপোনালোকে উল্লেখ কৰিছে, চাওক ইয়াতে আপোনালোকক দেখুৱাইছে যে আপোনালোকৰ যে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত বিত্তীয় সাহায্য লাভ কৰাৰ বাবে আবেদন পত্ৰ। আপোনালোকে ইয়াতে লিখিব পাৰিব আপোনালোকে কেনেকৈ ফিল-আপ কৰিব আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকৰ আবেদনকাৰীৰ নাম, যাৰ নামত আপোনালোকে আবেদন কৰিব, ইয়াতে আবেদনকাৰী পিতাৰ নাম, লগতে আবেদনকাৰী যি গাঁও আছে গাঁৱৰ নাম, লগতে আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম, তাৰপিছত কৃষি সম্পন্ন এলেকা নামটো ইয়াত বহাই দিব, কৃষি উন্নয়নৰ বিষয়ে চক্ৰৰ নামটো ইয়াত বহাই দিব, ৰাজু চক্ৰ আপোনালোকে নামটো বহাই দিব। ইয়াত আপোনালোকে জিলাৰ নামটো বহাই দিব। ইয়াত আবেদনকাৰী স্থানীয় বাসিন্দা হয়নে নহয়, যদি হয় তেতিয়া আপোনালোকে হয় দিব, আৰু লগতে যদি নহয় তেওঁৰ বাসস্থানৰ যি ঠিকনাটো আপোনালোকে ইয়াত বহাই দিব। লগতে ইয়াত আছে আপোনালোকৰ মাটিৰ সবিশেষ আপোনালোকৰ যি ইয়াত পট্টা নং বহাই দিব, লগতে আপোনালোকৰ যি মাটিৰ ডাক নম্বৰটো ইয়াত বহাই দিব, লগতে আপোনালোকৰ মৌজা নামটো বহাই দিব, লগতে ৰাজু চক্ৰৰ নামটো বহাই দিব। তাৰপিছত ইয়াত উল্লেখ কৰিছে যে বহুত মন কৰিবলগীয়া কথা, আপোনালোকৰ যি গ নম্বৰতে দিছে বিগত 3 বছৰৰ পৰা খেতিৰ বিৱৰণ। ইয়াত আপোনালোকৰ যি শস্যৰ নামটো 1 নম্বৰ 2 নম্বৰ 4টালৈকে শস্যৰ নাম দিব দিছে। ইয়াত কমেও আপোনালোকে 2টা নাম দিব লাগিব। লগতে ইয়াত কৃষিৰ পৰিমাণ হেক্টৰ, আপোনালোকে কিমানখিনি মাটিত আপোনালোকে খেতিখিনি কৰিছিলে, তাৰ পৰা কিমানখিনি আপোনালোকে শস্য উৎপাদন কৰিছিলে এইখিনি, আৰু লগতে শস্যৰ নামটো ইয়াত দিছে, আপোনালোকে কৃষি পৰিমাণৰ দিছে আপোনালোকে, আৰু কিমানখিনি মাটিৰ পৰা আপোনালোকে বিগত 3 বছৰত 16, 17, 18 আপোনালোকে এই 3 বছৰত শস্যৰ পৰিমাণ কিমানখিনি মাটিৰ পৰা কিমানখিনি শস্য উৎপাদন কৰিছিল এইখিনি সবিশেষ ইয়াত বহাবলৈ। যদি আপোনালোকে এইখিনি সঁচাকৈ আপোনালোকৰ মনত নাই, এইখিনি আপোনালোকৰ এগ্ৰিকালচাৰত গ'লে আপোনালোকৰ অফিচত তেওঁলোকক সুধিলে আপোনালোকক সহায় কৰি দিব। যদি আপোনালোকৰ যি মনত নহয় আপোনালোকে এইখিনি কথা ক'লেগৈ তেওঁলোকে সহায় কৰি দিব। এইখিনি ধুনীয়াকৈ আপোনালোকে ফিল-আপ কৰি ল'ব, নহ'লে আপোনালোকে টকাখিনি নাপাব। তাৰপিছত এইখিনিত আহিছে আবেদনকাৰী বেংক একাউণ্টৰ সবিশেষ। ইয়াতে দেখা পাইছে যে গ নম্বৰতে ইয়াত আছে আপোনালোকৰ যি বেংকৰ একাউণ্টৰ নাম্বাৰটো আপোনালোকে ধুনীয়াকৈ বহাই দিব। যাৰ নামত আবেদন কৰিব, আপোনাৰ নাম হ'লে আপোনাৰ, নহ'লে বেলেগৰ নাম হ'লে বেলেগৰ। ইয়াত বেংকৰ একাউণ্টৰ যাৰ নাম আছে নামটো বহাই দিব, ইয়াত বেংক একাউণ্টৰ নাম্বাৰটো বহাই দিব, আকৌ ইয়াত বেংকৰ শাখাৰ নাম্বাৰটো ইয়াত বহাই দিব, IFSC কোডটো ইয়াত আপোনালোকে পাই যাব। ইয়াত পাছবুক সন্মুখতে পাই যাব, মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াতে আছে ঘোষণা বুলি আছে, চাব পাৰে আপোনালোকে ইয়াত আপোনালোকে চাব পাৰে 2-3টামান খালী ঠাই দিছে। ইয়াত আপোনালোকৰ গাঁও পঞ্চায়ত ৰাজু চক্ৰ বিষয়, ইয়াত আপোনাৰ নামটো বহাই দিব, যাৰ নামত আপোনালোকে আবেদন কৰিব। ইয়াত আবেদনকাৰী পিতাৰ নামটো বহাই দিব, গাঁৱৰ নামটো বহাই দিব, গাঁও পঞ্চায়তৰ নাম, ৰাজু চক্ৰ, লগতে জিলাৰ নামটো ইয়াত বহাই দিব। তাৰপিছতে ইয়াত আছে চাব পাৰে যে গাঁও, ইয়াৰ দ্বাৰা পট্টাৰ নিশ্চিত কৰি ঘোষণা কৰোঁ যে ওপৰত উল্লেখ কৰা তথ্যসমূহ আৰু মোৰ বেংক একাউণ্টৰ সবিশেষ মোৰ জ্ঞান
বিচাৰ মতে শুদ্ধ আঁচনিখনে আগবঢ়োৱা সুবিধা লাভ কৰাৰ বাবে মই কোনো সত্যতা লুকুওৱা নাই বা কোনো ভুল তথ্য উল্লেখ কৰা নাই। মই জানো যে আঁচনিখনে আগবঢ়োৱা সুবিধা সকল পামত ব্যৱহাৰ কৰা কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে দিয়া হৈছে। মই এইটো জানো যে যিকোনো ভুল তথ্য দিয়াৰ লগতে আঁচনিখনে আগবঢ়োৱা সাহায্য অন্য কামত ব্যৱহাৰ কৰিলে নিয়ম অনুসৰি শাস্তি লাভ কৰাৰ বাবেও মই বাধ্য থাকিম। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যি চৰকাৰৰ ফালৰ পৰা 5,000 টকা দিব, আপোনালোকৰ যি কৃষি সা-সঁজুলি অৰ্থে দিব, আপোনালোকৰ কৃষি সা-সঁজুলি অৰ্থে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ যি টকাখিনি দিব, আপোনালোকৰ যদি নিজা মাটি আছে আপোনালোকৰ খেতি বাতি কৰাতে আপোনালোকৰ টকাখিনি পাব। আপোনালোকে যদি টাউনত বা চহৰত থাকে, আপোনালোকে ভাড়া ঘৰত থাকে, তেতিয়াহ'লে আপোনালোকে এই টকাখিনি নাপাব। আপোনালোকৰ যি মাটি আছে মাটি আপোনালোকৰ সবিশেষখিনি দিব লাগিব। তাৰপিছত আপোনালোকে তাৰিখ দিব লাগিব। তাৰপিছত আবেদনকাৰী স্বাক্ষৰ, আপোনালোকৰ আবেদনকাৰী যি সহি বা আপোনালোকৰ আবেদনকাৰী স্বাক্ষৰটো ইয়াত বহাই দিব। তাৰপিছত আছে ধন ব্যৱহাৰ প্ৰমাণপত্ৰ আঁচনি। নাম হৈছে ইয়াত চাব পাৰে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা। ইয়াতে আপোনালোকে চাইছে যে আবেদনকাৰী বা হিতাধিকাৰীৰ নাম যাৰ নামত আবেদন কৰিব তেওঁৰ নামটো ইয়াত বহাই দিলেই হ'ল। তাৰপিছত তেওঁৰ পিতাৰ নামটো, তাৰপিছত ঠিকনাটো ইয়াত গাঁও পঞ্চায়তৰ নামটো, কৃষি সম্প্ৰসাৰণ এলেকা, কৃষি উন্নয়নৰ চক্ৰ, জিলাৰ নামটো ইয়াত, তাৰপিছত আবেদনকাৰী বেংক একাউণ্টৰ সবিশেষ, ইয়াত আবেদনকাৰী বেংক একাউণ্টৰ সবিশেষ, ইয়াত বেংকৰ নাম আৰু শাখাৰ নামটো বহাই দিব, একাউণ্ট নম্বৰটো দি দিব, বেংকৰ ঠিকনা দি দিব। তাৰপিছত ইয়াত ঘোষণা আছে, ইয়াতো এখন ঘোষণা। মই জ্ঞাত যে অসম চৰকাৰে মোৰ নামত মঞ্জুৰ কৰা 5,000 টকা ওপৰত উল্লেখ কৰা বেংক একাউণ্টত জমা দিছে। উক্ত ধনৰাশি মই কেৱল কৃষি সা-সঁজুলি ক্ৰয় কৰাৰ বাবদ ব্যৱহাৰ কৰিছোঁ। এইখিনি আপোনাৰ পিছত আপোনালোকে ফৰ্মটো এইখিনিত লিখি দিব লাগিব এইটো ছাইডত। তাৰপিছত জিলা কৃষি বিষয়াৰ প্ৰতি স্বাক্ষৰ, আপোনালোকৰ যি এগ্ৰিকালচাৰৰ যি জিলা পৰিষদ আছে তেওঁৰ আপোনালোকে স্বাক্ষৰটো বহাই দিব। লগতে আবেদনকাৰীৰ স্বাক্ষৰ, ইয়াত আপোনাৰ নামটো বা যাৰ নামত আবেদন কৰিব তাৰ নামটো ইয়াতে ধুনীয়াকৈ আপোনালোকে বহাই দিব পাৰিব। আৰু এইটো নি আপোনালোকৰ ফৰ্মখিনি গোটেইখিনি ফিল আপ কৰি আপোনালোকৰ যি এগ্ৰিকালচাৰ আছে এগ্ৰিকালচাৰ জমা দিব। লগতে এই ফৰ্মখনৰ লগত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো 1 কপিৰ লগতে আপোনালোকৰ বেংক পাছবুকৰ যি জেৰক্স 1 কপি, আকৌ আধাৰ কাৰ্ড 1 কপি দিব। লগতে আপোনালোকৰ যি ভোটাৰ আইডেণ্টি কাৰ্ডৰ জেৰক্সো 1 কপি দিব। এইখিনি ধুনীয়াকৈ লৈ কাঠি দি আপোনালোকে নি এগ্ৰিকালচাৰৰ অফিচ আছে এগ্ৰিকালচাৰ এলেকাৰ অফিচসমূহত আপোনালোকে জমা দিব পাৰে। আৰু যি কিবা আপোনালোকৰ যি ফৰ্মখন আছে ফৰ্মখনত যদি কিবা ফিল আপ কৰাৰ অসুবিধা আপোনালোকে যদি সোধে তেতিয়া আপোনালোকক ধুনীয়াকৈ বুজাই দিব আৰু লগতে আপোনালোকক সহায় কৰিব। এইখিনি আছিল আপোনালোকৰ যি মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ যি ফৰ্মখন। এইখিনি আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰে। নহ'লে আপোনালোকৰ যি এগ্ৰিকালচাৰ অফিচৰ পৰা আপোনালোকে আনিব পাৰে গৈ ফৰ্মখন। এইখিনি আছিল এইটো ভিডিঅ'ত। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া ভিডিঅ'টোত এটা কৰি লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে RT ৰাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, যাতে প্ৰত্যেক দিনে এনেধৰণৰ কৃষি সম্বন্ধে বা অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ। ধন্যবাদ আপোনালোকক।